তো হেল্ল' গাইজ গুড মৰ্ণিং কেনেকুৱা আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভালে আছে তো আজি মই উঠিলোঁ কেইটা বজাত উঠিলোঁ আজি উঠিলোঁ 8টা বজাত হাজবেণ্ড ডিউটিলৈ যোৱা নাই তো ল'ৰাটো হাজবেণ্ডৰ ওচৰত আছে মই এতিয়া যাবলৈ ওলাইছোঁ মদাৰ ঘাট তো মই ওলাই এতিয়া ৰেডি এতিয়া মই গৈ আছোঁ মদাৰ ঘাটলৈ গৈ দেখুৱাম আপোনালোকক ল'ৰাটো এৰি থৈ গৈছোঁ যেতিয়া কান্দি আছে তো ইয়াৰ পৰা মাত শুনি আছোঁ বাপেকে লৈ গ'ল ভিতৰলৈ মই এতিয়া আহিছে ই ৰিক্সা মই এতিয়া উঠি লওঁ গাইজ ই ৰিক্সা আহিলে এতিয়া আমি বহিলোঁ ই ৰিক্সাত আৰু গৈ আছোঁ গাইজ মই আহি পালোঁহি এইটো মদাৰ ঘাট এইটো ইণ্ডিয়ান বেংকত ইয়াতে কৰিছে লিংক তো মই আহি পালোঁ সেইটো দেখি পাইছোঁ ইয়াতে কৰা আমি এতিয়া সোমাই যাম ভিতৰলৈ গাইজ এতিয়া আমি ওলাই গৈছোঁ কামটো নহ'ল এতিয়া বেংকত যাব লাগিব ইয়াত চেণ্ট্ৰেল বেংকত নহয় তো এতিয়া যাম মই চেণ্ট্ৰেল বেংকলৈ তো এতিয়া আমি ওলাই গৈছোঁ ই ৰিক্সাত বহিলোঁ এতিয়া যাম বেংকলৈ তো গাইজ আমি আহিলোঁ বেংকৰ পৰা এতিয়া ই ৰিক্সাৰ পৰা নামিলোঁ কাৰণ আগলৈকে ৰাস্তাটো খুব বেয়া ৰিপেয়াৰিং কৰি আছে তো সেইটো কাৰণে গাড়ী আগলৈ নাযায় তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি ৰাস্তাটো চাওকচোন এয়া আগলৈ জেচিপি লাগি আছে লাহে লাহে আমি খোজকাঢ়ি গৈ আছোঁ তো গাইজ এইটো দেখি পাইছে জেচিপি লাগি আছে জেচিপি ডাম্পাৰ ৰিপেয়াৰিং চলি আছে আমাৰ ৰাস্তাটো তো গাইজ ফাইনেলি আহি পালোহি মই ঘৰলৈ বহুত কষ্টৰে আহিছোঁ কাৰণ ভোকো লাগিছিলে একো খাই যোৱা নাছিলোঁ এনেই গাখীৰ এগিলাচ ৰুটি এখনে খাই গৈছিলোঁ তো বহুত বেয়া ভোক লাগিছিলে তো এতিয়াও ভোক লাগিছে নাজানো কি বনাইছে হাজবেণ্ডে এইটো ধুনীয়াকৈ বহি আছে ঐ ভাত সিজালি নাই ভাত সিজালা নাই মই নাজানো মোক ভোক লাগিছে মই এতিয়া ভাত খাম যা বনাবি যা যা বনাবি যা অলপ আগতে ৰুটি খাইছিলোঁ তোৰ কাৰণে হেৰি কৰা নাই আৰু ল'ৰাটো এতিয়া বনামেই বুলি কৈছোঁ তুমি আহিলা এতিয়া বনাবা মই নবনালে নহয় ইমান কষ্ট ভাগৰি জুগৰি আহিছোঁ যেন তেন কাম নহ'লে এফালে আকৌ যাব লাগিব সোমবাৰে তো গাইজ শুনিলে কি ক'লে হাজবেণ্ডে বনোৱা নাই বোলে এতিয়া আকৌ মোকেই বনাব লাগিব ভাগৰি জুগৰি আহিছোঁ এফালে একো এটা কৰি দিব নোৱাৰে ৰাতিপুৱাও কৰি থৈ গৈছোঁ ৰুটি চুটি বনাই মেলি থৈ গৈছোঁ অকল খালেহে তো এতিয়া মই ধুই ল'ম ভৰি হাত তাৰপিছতে ভাত সিজাই খাই বৈ অলপ ৰেষ্ট কৰিম তো আজিলৈ ইমানে আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰু ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব কাৰণ আৰু কি কওঁ আৰু আজিলৈ ইমানে ধন্যবাদ নমস্কাৰ